Welcome to my YouTube channel Jintu Basbras Blog. তো আৰম্ভ কৰোঁ। আজি আছোঁ ইয়াত জালুকবাৰী। চাওক এইটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি গৈ আছোঁ বেলেগ এটা ঠাইত। আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে একোৱেই নাপাহৰিব। বীৰ চিলাৰায় পাৰ্ক, ইয়াৰে ভিতৰত যাম। এইখন দেখিছা নহয়, বীৰ চিলাৰায় পাৰ্ক। এয়া চাওক, খুবেই ধুনীয়া বীৰ চিলাৰায় পাৰ্ক। এতিয়া নতুনকৈ কিবা কিবি বনাই আছে, এণ্ট্ৰি নাই বাৰু ভিতৰত সোমোৱা। তথাপি দাদাজনে মোক সোমাব দিলে। আৰু এবাৰ বীৰ চিলাৰায় প্ৰতিমূৰ্তিটো আপোনালোকক দেখাই দিওঁ। আৰু এইটো চাওক বীৰ চিলাৰায় প্ৰতিমূৰ্তি, দেখিছে নহয় কিমান ধুনীয়া। বীৰ চিলাৰায় পাৰ্ক, সেইখনত আহিলোঁ, খুবেই বেছি ভাল লাগিলে। সোমোৱা মানে একেবাৰে পাৰ্মিশ্যন নাই, এতিয়া অ'পেনিং হোৱাই নাই ভালকৈ, কিন্তু দাদাজনে মোক সোমাব দিলে, সেইকাৰণে বহুতেই বেছি ভাল লাগিল। আপোনালোকে বীৰ চিলাৰায় কাহিনী সকলোৱে শুনিছেই আৰু পঢ়িছে। গাইজ, এইটো দাদা আছিল, দাদাজনৰ নামটো দাদা কৈ দিয়ক। মনোজ বড়ো। আপোনাৰ ঘৰ? মোৰ ঘৰ খৈৰাবাৰীত। খৈৰাবাৰীত, হয়, মুৰুচি বাজাৰতে বাৰু। হয়, দাদাক লগ পাই খুবেই ভাল লাগিলে। মানে গেটে ভিতৰত সোমোৱা পাৰ্মিশ্যন নাই, দাদাই খুব ধুনীয়াকৈ বহুত হেল্প কৰিলে। দাদাক তাৰ বাবে থেংক ইউ ছ' মাছ দাদা, আপুনি ইমানখিনি হেল্প কৰিলে। হয়, থেংক ইউ। শ্ৰী হৰগ্ৰীৱ মাধৱ মন্দিৰ, এতিয়া ভিতৰত যাম। চাওক, খুবেই ধুনীয়া লাগিছে আৰু ওচৰৰ পৰিৱেশটো খুব ধুনীয়া। চাওক, ইয়াতে ফুল ল'ব পাৰিব খুব ধুনীয়াকৈ। ভিতৰত যাম, ওপৰলৈকে যাম আৰু এতিয়া ওপৰত যাম, বহুত ওপৰত যাব লাগিব। আহক গৈ থাকোঁ, ওপৰলৈ গৈ থাকোঁ আহক। ইয়াত ল'লোঁ, তাৰপিছত আৰু ওপৰত যাম। এতিয়া বৰষুণ দি আছে, মই থাকিলে মানে কি হয় নাজানো, বৰষুণটো দিয়েই আৰু। এতিয়া ওপৰত গৈ আছোঁ, আহকচোন। ভিডিঅ'টো সকলোৱে উপভোগ কৰিব, চাব। আৰু চাওক কিমানখিনি ওপৰত আহিলোঁ এই তলৰ পৰা, আৰু এতিয়া ইয়াৰ ওপৰত যাব লাগিব ইমানখিনি। আহক গৈ থাকোঁ, বহুত ওপৰত আহিলোঁ আৰু ওপৰত যাব লাগিব। চাওক কিমানখিনি ওপৰত যাব লাগিব, আহক গৈ থাকক। ওপৰত আহিলোঁ আৰু অলপমান আছে, বেছি নাই। আহক ওপৰ পালোঁ আহি, আৰু এইটো মেইন তৰুণটো পালোঁ। চাওক খুবেই ধুনীয়া হয় এই তৰুণটো, ভিতৰত সোমোৱা। এতিয়া ভিতৰত যাম আৰু চাওক পৰিৱেশটো। আৰু পিছফালে চাওক বহুত ওপৰত আহি পালোঁ ভিতৰত। চাওক পৰিৱেশটো খুবেই ধুনীয়া, আৰু মেইন এই যোনটো মন্দিৰটো চাওক কিমান ধুনীয়া আৰু পুৰণি বহুত। এবাৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই লওঁ, চাওকচোন। এইফালে ভিতৰত বহুত দিনৰ পৰা আহিমেই বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ, আজি আহিলোঁ, খুবেই বেছি ভাল লাগিছে। আৰু চাওক এইবিলাক বহুত প্ৰাচীন শিল দেখুৱাওঁ আপোনালোকক। চাওক কিমান ওপৰত আছোঁ আমি। আহক হৰগ্ৰীৱ মাধৱ মন্দিৰলৈ। হাজো আহিব, হাজোৰ পৰা এই ৰিক্সালৈ আহিলে 10 টকা লয়। এই গেটটো চাওক, সেইফালে ভিতৰত সোমাব পাৰি। ভিতৰত যাম, দৰ্শন ল'ম। আহক, ইমান ধুনীয়া। ইয়াতে চাকি ধূপ দিব পাৰিব খুব ধুনীয়াকৈ। আৰু চাওকচোন ভিতৰৰ পৰিৱেশটো কিমান এটা আল্টিমেট পৰিৱেশ, কিমান বেছি ধুনীয়া আৰু বহুতেই ডাঙৰ, স্পেচ বহুত আছে, খুব ধুনীয়াকৈ আহিব পাৰিব। মেইন মণিকূটৰ ভিতৰত যাওঁ আহক। ভিতৰত আহিছোঁ, চাওকচোন ভিতৰত গোটেই ৱালবিলাকত পুৰণি মূৰ্তি আছে, খুব ধুনীয়া ধুনীয়া। আৰু একদম ভিতৰত চাওক কিমান বেছি ধুনীয়া পৰিৱেশটো। আৰু এইবিলাকত দেখিছে নাই মূৰ্তি একদম শিলতে কাটা। আৰু এতিয়া মোৰ লগত এজন মন্দিৰৰে পূজাৰী আছে, খুৰা এজন আছে। খুৰাই খুব ধুনীয়াকৈ মন্দিৰটো তাৎপৰ্য কি, মন্দিৰটো কেতিয়া স্থাপন হৈছিলে গোটেইখিনি জনাব। খুৰা কওকচোন, মন্দিৰটো তাৎপৰ্য কি, মানে হৰগ্ৰীৱ মাধৱ মন্দিৰৰ নামটো কেনেকৈ উৎপত্তি হয়? মানে ইয়াতে বহুত পুৰণি পৰম্পৰাগতভাৱে ভগৱান বিষ্ণু আৰু এটা অসুৰৰ নামত প্ৰাচীন কালত এখন দয়াময়া যুদ্ধ হৈছিলে। হয়, তেতিয়া বিষ্ণুৰ ৰোষত পৰি অসুৰ নিধন হোৱাৰ পিছত সেই অসুৰজনৰ নামকৰণেৰে ভগৱান বিষ্ণু প্ৰাদুৰ্ভাৱ হ'লে। সেইকাৰণে আমাৰ নাৰায়ণক কি বুলি জনা যায়, হায়াগ্ৰীৱ মাধৱ। অৰ্থটো এনেকুৱা ধৰণৰ, হয়ৌ মানে হ'ল ঘোঁৰা, গ্ৰীৱ মানে হ'ল তিনি অংশ, মা যেনিবা লক্ষ্মী দেৱী আৰু ধ্ৰুৱ হ'ল স্বামী। এই হায়াগ্ৰীৱ মহাৰাজ হিচাপে এটা খ্যাতি আছে ইয়াত, অনেক জাগ্ৰত মন্দিৰ। ইয়াত তুলসী মালা অৰ্পণ কৰি মানুহে যোনে যি কামনা কৰে মানুহৰ সিদ্ধি হয়। পূজাৰ আৰম্ভণিতে আমাৰ তলত এখন পুখুৰী আছে মন্দিৰৰ, পুখুৰীখনৰ নামেই হ'ল বিষ্ণু পুষ্কৰ। অৰ্থাৎ সেই জলাশয়ত যিবিলাক মাছ কাছ আছে, দুইটা প্ৰভু বিষ্ণুৰ নাৰায়ণৰ অৱতাৰ, মৎস্য আৰু কুৰ্ম। তাৰপিছত আমি এখন টিলা অতিক্ৰম কৰিব লাগে। হায়াগ্ৰীৱ য'ত যেনিবা প্ৰাদুৰ্ভাৱ, এই টিলাখনৰ নামেই হ'ল মণিকূট টিলা। এই টিলাখনত চিৰিটো অতিক্ৰম কৰোঁতে আমি 94 ষ্টেপ অতিক্ৰম কৰি যাওঁ। আহি প্ৰভু বিষ্ণুক মালা অৰ্পণ কৰি, চাকি অৰ্পণ কৰি, মনৰ কামনা কৰি দূৰ দূৰণিলৈ আমি গুচি যাওঁ।
হয় মন্দিৰ উৎপত্তি সম্পৰ্কে ক'বলৈ অলপ অসুবিধা আছে এয়া মন্দিৰটো বেদৰ মতে বহুত পুৰণি বুলি কয় হয় আহোম ৰজা প্ৰমত্ত সিংহ আৰু কোচ ৰজা ৰঘুদেৱ নাৰায়ণৰ দিনত পুনৰ প্ৰাণ প্ৰতিষ্ঠা হৈ উঠিছে মন্দিৰত গড় তেখেতসকলৰ অৱদান আছে তেখেতসকলৰ নেতৃত্বত এটা দৌলগৃহও নিৰ্মাণ হৈছিলে আমাৰ হাজো মন্দিৰত এয়া পুৰণি পৰম্পৰাগতভাৱে কিছুমান ৰীতি নীতিৰ ভিতৰত আমাৰ হাজো হায়গ্ৰীৱ মাধৱ পৰিচালনা হয় কমিটিখনৰ এখন আছে কমিটিখনৰ মুৰব্বী যিজন আমাৰ থাকে তেখেতক দলৈ বুলি কোৱা হয় অৱশ্যে তেখেত লাইফ টাইম যেতিয়ালৈকে জীৱিত থাকে তেতিয়ালৈকে দলৰ নেতৃত্বত চলাই থাকে আৰু ইয়াৰ হাজো মন্দিৰক বিজ্ঞ পণ্ডিতসকলে ত্ৰিবেণী সংগম থলী বুলি কয় ইয়ালৈ হিন্দু মুছলিম বুদ্ধিষ্ট আটাইবিলাক আহে নিজৰ নিজৰ নিয়মত আটাইবিলাকে নিজৰ নিয়ম মানি চলে কিন্তু তাৰ মাজত অলপ ব্যতিক্ৰম আছে আমি যেনে হায়াগ্ৰীৱ মাধৱ অৰ্থাৎ বিষ্ণু বুলি ডিমাণ্ড দিওঁ বৌদ্ধবিলাকে তাহাঁতৰ মন্দিৰ বুলি ডিমাণ্ড দিওঁ ইণ্টাৰেষ্টিং কথা পৃথিৱীত এনেকুৱা মন্দিৰ হয়তো ক'তো নাপাব তেওঁলোকে মহামুনি মন্দিৰ বুলি কয় আমি লৰ্ড বিষ্ণু বুলি কওঁ ইণ্টাৰেষ্টিং কথা ইয়াতে যোনে যিটো মানস কৰে ফল পায় ত্ৰিসন্ধ্যা পূজা হয় নাৰায়ণক ৰাতিপুৱা স্নান গোপনীয়তাৰে হয় দুপৰীয়া অন্ন পূজা গোপনীয়তাৰে আৰু গধূলি আৰতি পূজাওতো গোপনীয়তাৰে হয় নিত্য ভোগ ভাতৰ ব্যৱস্থা আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি আমাৰ ইয়াৰ হাজো হায়গ্ৰীৱ মাধৱ মন্দিৰত নিত্য হোমৰ ব্যৱস্থা আছে নিত্য হোম সদায় মানে হোম হয় ৰেগুলাৰ হোম হয় ইয়াতে পঞ্চদেৱতাৰ পূজা লক্ষ্মী দেৱীৰ পূজা নৰসিংহৰ পূজা এই ধৰণে পূজাবিলাক সেই কৰি কেনে হয় হোমদান হয় আৰু দুপৰীয়া 2 বজাৰ পিছত নাৰায়ণৰ সন্মুখত অন্ন নিবেদন হয় আৰু সেই অন্নই ৰাইজৰ মাজত বিতৰণ হয় আৰু ইয়াৰ মন্দিৰৰ লগত প্ৰাচীন কালৰ পৰা এটা ৰীতি নীতি চলি আছে কেনেকুৱা যে হাজো মন্দিৰলৈ আহিলে হেনো জগন্নাথকো দৰ্শন কৰিব লাগে মন্দিৰৰ পশ্চিমফালে এখন গেট আছে এই গেটৰ লগত পুৰী জগন্নাথৰ এটা সুসম্পৰ্ক আছে তেখেতৰ এটা অংশৰ ভিতৰত থকা বুলি মানে জনশ্ৰুতি এটা আছে সেই জগন্নাথ পূজা নিদিয়াকৈ হাজো মন্দিৰৰ ভিতৰত নাযায় ধন্যবাদ মই শ্ৰী কমল ভাগৱতী হাজো মাধৱ মন্দিৰ হয় বহুতেই ভাল লাগিল আপুনি ইমান ব্যস্ততাৰ মাজতে সময়খিনি দিলে আৰু খুবেই ভাল লাগে ধন্যবাদ খুৰা হয়